নমস্কাৰ। বহুদিন ভিডিঅ' দিয়া হোৱা নাই। আশা কৰোঁ সকলোৱে ভালে আছে। মই ভালেই আছোঁ। আচলতে মই যোৱা কেইদিনমানৰ পৰা এটা কামত ব্যস্ত হৈ আছোঁ। ভাবিলোঁ আজি আপোনালোকৰ লগত সেইখিনি শ্বেয়াৰ কৰোঁ। খবৰটো আচলতে মোৰ কাৰণে বহুত এক্সাইটিং। এইবাৰ গ্ৰন্থমেলাত গুৱাহাটীত হ'বলগীয়া গ্ৰন্থমেলাত এইবাৰ মোৰ এখন গল্প কিতাপ ওলাব। যিসকল মোৰ পুৰণি চিনাকি তেওঁলোকে জানে মই অলপ চলপ কিবা কিবি লিখি ভাল পাওঁ। কিন্তু গল্প কিতাপ এখন ওলাম বুলি যে মই ভাবি আছোঁ সেইটো বহুতে নাজানে বোধহয়। গতিকে মই আজি প্ৰায় এমাহমান ধৰি সেই কামটোৰ লগত ব্যস্ত হৈ আছোঁ আৰু ওলাম নে নোলাম, কৰিম নে নকৰিম তেনেকৈ মোৰ বহুত বছৰ পাৰ হৈছে। যিকোনো কাম এটাক লৈ মই বহুত বেছি ভাবি থাকোঁ, সেইটো মোৰ বহুত ডাঙৰ সমস্যা। আৰু তেনেকৈ মই জীৱনত বহুত সময় নষ্ট কৰিছোঁ আচলতে। তথাপি কিছুমান কামৰ কিছুমান সময় থাকে বোধহয় মোৰ কাৰণে এইখিনি সময়েই ৰৈ আছিল। গতিকে এইবাৰ গ্ৰন্থমেলাত মোৰ কিতাপখন আহি আছে। নাজানো কি হয় কি নহয়, ভুলটো ওলাব নিশ্চয় যথেষ্টখিনি। কিছুমানে ভাল পাব, কিছুমানে বেয়াও পাব। যিয়ে নহওক ভুলে শুদ্ধই মই প্ৰথমবাৰ ওলাই দিম আপোনালোকৰ সন্মুখলৈ। আৰু মোৰ এই কষ্টখিনি সাৰ্থক হ'ব যেতিয়া আপোনালোকে এবাৰ সেই কিতাপখন ল'ব বা পঢ়িব, তেতিয়াহে গম পাম। কাৰণ আপোনালোকে ক'লেহে গম পাম যে মইনো কি কৰিছোঁ ইমান বছৰে, কি লিখিছোঁ। আৰু এই কামখিনি কৰি থাকোঁতে এইকেইদিন মোৰ মনত কিছুমান কথা আহিছে যে মই কেনেকৈ বহুত সময় নষ্ট কৰিছোঁ আগতে, বা নষ্ট কৰা বুলিও ক'ব নোৱাৰি। ধৰক বহুত সময় গৈছে আৰু ভাবোঁতে বহুত সময় যায়। ধৰক গাইডো নাই তেনেকুৱা ধৰক মোক ক'ব কাৰণে যে তই এইটো কৰ, এইটো লাইনতেই গুচি যা, এইটো কৰ, তোৰ এইটোতেই ভাল হ'ব, তেনেকুৱা ধৰণৰ মানুহো নাছিল। গতিকে খোজে প্ৰতি জীৱনত খোজ দি ভুল কৰি ঠেকি শিকি আছোঁ। গতিকে সেনেকুৱা পৰিস্থিতিত যিসকলে শিকে তেওঁলোকে জানে তেওঁলোকৰ ভুল হয় যথেষ্ট। বাৰে বাৰে পৰে, বাৰে বাৰে উঠে, আৰু তেনেকৈয়ে ময়ো লাহে লাহে গৈ আছোঁ। আৰু এই কামখিনি কৰোঁতে মোৰ কেইটামান কথা এইকেইদিনত মনত আহিছে। সেইখিনি মই আপোনালোকক 4টামান পইণ্ট আউট কৰি লৈছোঁ। সেইখিনি মই আপোনালোকক ক'ব খুজিছোঁ। যিসকলে মোৰ দৰে নিজে নিজৰ কাৰণে কিবা এটা কৰিব খোজে, ধৰক সম্পূৰ্ণ নিজৰ চেষ্টাত, তেওঁলোকৰ কাৰণে এই কথাখিনি সুবিধাৰ হ'ব। গতিকে মোৰ যিখিনি সমস্যা হ'ল তাৰ ভিতৰত মোৰ প্ৰথমটো সমস্যা মই দেখিলোঁ যে যিকোনো এটা কাম কৰিবলৈ গৈ মই বহুত ভাবি থাকোঁ। কামটো কৰিম নে নকৰিম, ভাল নে বেয়া হ'ব, এইটোক লৈ মই লগাতকৈ বেছি ভাবোঁ, বহুত বেছি। অলপ চলপটো ভাবাটো জৰুৰী, কিন্তু মই অলপ লগাতকৈ বেছি ভাবোঁ। আৰু সেইটোৱে মোৰ সঁচাকৈ বহুত অনিষ্ট কৰিছে বুলি মই ফিল কৰোঁ এতিয়া। 2 নম্বৰতে মই আনক আশা কৰি থাকোঁ। এইটো মোৰ খুব ডাঙৰ ভুল। এতিয়া নকৰা হ'লোঁ, সেইটো কাৰণে মই এতিয়া ক'ব পৰা হ'লোঁ আপোনালোকক। এতিয়া যথেষ্টখিনি নিজৰ ওপৰত নিৰ্ভৰ হোৱাৰ চেষ্টা কৰিছোঁ। মই আনক বহুত বেছি আশা কৰি থাকোঁ। আনক মোৰ যিখিনি ওচৰে পাঁজৰে, মোৰ যিখিনি আপোন মানুহ, ধৰক একেবাৰে আপোন, সেইখিনি মানুহক মই বহুত বেছি আশা কৰোঁ। মই ভাবি থাকোঁ মোক এইটো কাম কৰি দিব, মোক এইটো কৰি দিব, সেইটো কৰি দিব। আচলতে তেনেকুৱা নহয়। আমি যিমানখিনি পাৰি নিজৰ কাম নিজে কৰি যাব লাগে। আৰু তেনেকৈ মই এতিয়া কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু যেতিয়া আশা কৰি থাকোঁ, যেতিয়া কামটো নহয়গৈ, বেলেগৰ দ্বাৰা আশাহত হওঁ, তেতিয়া কষ্ট পাওঁ, ভীষণ সময় নষ্ট হয় সেই আশা কৰা সময়বোৰত। 2 নম্বৰতে সেইটো গ'ল। 3 নম্বৰতে মোৰ সেইখিনিৰ অভাৱো মই নিজেই ফিল কৰিছোঁ। সেইটো হৈছে যে মোৰ প্ৰয়োজনীয় তথ্যৰ অভাৱ, অৰ্থাৎ জ্ঞানৰ অভাৱ। ধৰক কাম এটা কৰিম বুলি ভাবিলেই নহ'ব, তাৰ আঁৰত কিছুমান কথা থাকে, কিছুমান নলেজ থাকে, সেইখিনি আমি গোটাব লাগিব। সেইখিনিৰ ভিত্তিতহে আমি যিকোনো এটা কাম কৰিবৰ কাৰণে আমি ৰেডি হ'ব পাৰোঁ। ধৰক আপুনি এখন বাগিচা পাতিব খুজিছে। বাগিচাখন পাতাৰ আগতে আপুনি জানিব লাগিব যে কোনটো ছিজনত কোনটো ফুল ৰুৱে, কোনখিনি ফুল ৰুলে আপোনাৰ ভালকৈ হ'ব, লাভ হ'ব আপোনাৰ ব্যৱসায়ত, আপোনাৰ পৰা কিনিব,
মানুহে ল'ব। তো তেনেকৈ সেইটো এটা উদাহৰণ। তেনেকৈ আমি যিকোনো এটা কাম কৰোঁতে আমি তাৰ আঁৰত থকা কথাখিনি ভালদৰে আমি প্ৰথমতে গোটাই ল'ব লাগিব, জানি ল'ব লাগিব। সেইটো হৈছে 3 নম্বৰ পইণ্ট। 4 নম্বৰতে মই আটাইতকৈ বেছি ভাবোঁ আৰু যিটোৱে মোৰ জীৱনত বহুত অনিষ্ট কৰিছে, 4 নম্বৰ পইণ্টটো হৈছে বেলেগে কি ভাবিব। বেলেগে কি ভাবিব এই কথাটোৱে মোৰ বহুত ক্ষতি কৰিছে। বেলেগে কি ভাবিব বোলা কথাটোত মই জীৱনৰ বহুত বস্তু নষ্ট কৰিছোঁ আগৰ পৰা। ধৰক স্কুলীয়া দিনৰ পৰা কলেজলৈকে যিখিনি পঢ়া শুনা কৰিলোঁ, যিখিনি সময় গ'ল, যিখিনি মোৰ হাতত সময় আছিল, যিখিনি সময়ত মই বহুত তেনেকুৱা ধৰণৰ অপৰচুনিটি পাইছিলোঁ, সুবিধা পাইছিলোঁ, সেইখিনি সময়ত মই কামবোৰ নকৰিলোঁ। মই ভাবিলোঁ কেৱল বেলেগৰ কথা, বেলেগে কি ক'ব। আৰু এইটো মই মোৰ ভিতৰৰ এটা খুব ডাঙৰ উইক পইণ্ট বুলি এতিয়া মানি লৈছোঁ। আৰু 5 নম্বৰ এটা সাংঘাতিক মোৰ দুৰ্বলতা, খুব ডাঙৰ মোৰ এইটো বেয়া স্বভাৱ, যিটো মই এতিয়া কমাইছোঁ, যথেষ্টখিনি কমাইছোঁ লাহে লাহে। সেইটো হৈছে এলাহ। এলাহে মোক খাই পেলাইছে। কাৰণ এই বস্তুবোৰ ভাবোঁতে মোৰ ব্ৰেইনত ইমান এফেক্ট পৰে, যিটোৱে মোক এটা এলাহ ভাৱ আনি দিয়ে। সেইটো স্বাভাৱিক। গতিকে যদি আমি এই ভাৱবোৰ মনত আগৰ পৰা নানোৱে, তেন্তে আমাৰ এলাহ ভাৱটো নাহে, আমি নিজকে এক্টিভ কৰি ৰাখিবই পাৰিম। আৰু এলাহটো মানে এনেকুৱা ধৰণৰ এটা তাৰমানে বিষ আমাৰ ভিতৰত, এইটো এটা বৰ বিষ বুলি ক'ব পাৰি। গতিকে আপোনালোকেও যদি কিবা এটা কাম কৰিম বুলি ভাবি আছে মনৰ ভিতৰত বহুত বছৰ ধৰি, তেন্তে প্লিজ নাভাবিব বেলেগে কি ভাবিব। এলাহ নকৰিব। আৰু কামখিনিৰ বিষয়ে আপোনালোকে উপযুক্ত তথ্য সংগ্ৰহ কৰি ল'ব, যাতে কামটো ভালদৰে হৈ যায়। মই নাজানো এই কামটো হোৱাৰ পিছত, মোৰ কিতাপখন ওলোৱাৰ পিছত মই কিমানখিনি সফল হওঁ বা কিমানখিনি মানুহে আঁকোৱালি লয়, মই সেইটো নাজানো। এতিয়া মই সেইটো ভবা বাদ দিছোঁ। কাৰণ মোৰ ইচ্ছা আছিল মই কিতাপখন ওলাওঁ, মোৰ শব্দবোৰ ৰৈ যাওক কিতাপ আকাৰে, ছপা আকাৰে। ধৰক মোৰ মৃত্যুৰ পিছতো যাতে মোৰ এখন কিতাপ ৰৈ যায় কমচে কম, মোৰ শব্দবোৰ যাতে কোনোবাই হ'লেও পঢ়িব, সেই আশাটো মোৰ পূৰ্ণ হ'ব। মই নাজানো সেইখন কোনে কিমান আঁকোৱালি লয়। গতিকে এতিয়া মই বেলেগে কি ভাবিব, সেই কামটোত কি হ'ব কি নহ'ব বেছিকৈ ভাবা, এইবোৰ বাদ দিছোঁ। এতিয়া কেৱল কৰিব লগা কামখিনিৰ আঁৰত থকা যিখিনি তথ্য, সেইখিনি গ্ৰহণ কৰাৰ চেষ্টা কৰিছোঁ। আৰু সেইমতে লাহে লাহে মই খোজ দি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। গতিকে এইখিনি কথা মোৰ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গ'ল, যিখিনি প্ৰয়োজন আছিল। কাৰণ মই সামাজিক মাধ্যমত আজি 2-3 বছৰৰ পৰা জড়িত হৈ পৰিছোঁ, মানে ভালদৰে এক্টিভভাৱে ভিডিঅ' দিয়া কৰিছোঁ। গতিকে আপোনালোকে মোৰ বিষয়ে জানাটো মই বিচাৰোঁ, আৰু সেইকাৰণে মই আপোনালোকক আজি এই ভিডিঅ'টো আগবঢ়ালোঁ। মোক আশীৰ্বাদ কৰিব যাতে মই কামখিনি সুকলমে আগুৱাই লৈ যাব পাৰোঁ, আৰু আপোনালোকে মোৰ কিতাপখনক মৰম দিব, মোক মৰম দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।